নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ চাওঁতে একেবাৰে চমু চাপিছেহি আমাৰ অসমীয়া নৱবৰ্ষ গতিকে সকলোলৈকে আগতীয়াকৈ অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ বহুত প্ৰীতি আৰু শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে অসমীয়া নৱবৰ্ষৰ ৰাশিফল লৈ আহিছোঁ গতিকে মোৰ চেনেলত বা আমাৰ চেনেলত অসমীয়া নৱবৰ্ষৰ প্ৰত্যেকটো ৰাশিফল আহিব এটা ভিডিঅ'ত তিনিটাকৈ ৰাশিফল লৈ আহিম অৰ্থাৎ আজিৰ এই ভিডিঅ'ত আপোনালোকৰ মেষ ৰাশি বৃষ ৰাশি আৰু মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কি হ'বলৈ গৈ আছে বা কি সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব কি গ্ৰহৰ দান কৰিব লাগিব বা অসমীয়া নৱবৰ্ষটো ৰজা মন্ত্ৰী ইত্যাদি ইতিমধ্যে আমাৰ চেনেলত ভিডিঅ' আপলোড হ'ল যিসকলে চোৱা নাই আপোনালোকে চাব তথাপি কৈছোঁ যে ইংৰাজী 2026 বৰ্ষটো ৰবিৰ বৰ্ষ অসমীয়া নৱবৰ্ষটো যদি আমি চাওঁ তেতিয়াহ'লেও আহিব এই বছৰত ৰবি হ'ব ৰজা বুধ হ'ব মন্ত্ৰী শনি হ'ব জলধিপতি আৰু মঙ্গল হ'ব শস্যধিপতি গতিকে তাৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' আমাৰ চেনেলত দি থোৱা আছে আজিৰ ভিডিঅ'ত আপোনালোকৰ ৰাশি অনুযায়ী আপোনালোকৰ অসমীয়া নৱবৰ্ষ অৰ্থাৎ ইংৰাজী 2026 চনৰ এপ্ৰিল মাহৰ পৰা 2027 চনৰ মাৰ্চ মাহলৈকে আপোনালোকৰ কেনেকুৱা যাব আমি যিমানে ৱেষ্টাৰ্ণ বা নিউমৰলজি মতে কেলকুলেট কিয় নকৰোঁ আমাৰ অসমীয়া হিচাপে আমি ভাৰতবৰ্ষৰ ভাৰতীয় হিন্দু সনাতন হিচাপে আমাৰ ধৰ্ম হিচাপে বহাগ মাহৰ পৰা যিখিনি গণনা কৰা হয় সেই গণনাখিনি অত্যন্ত সূক্ষ্ম হয় কাৰণ বহাগ মাহত ৰবি মেষ ৰাশিত থাকে আৰু সেই মেষ ৰাশিৰ ওপৰত আধাৰ কৰিহে গোটেই ৰাশিফলখিনি আপোনালোকক দিম আৰু আপোনালোকে মিলাই চাব যদি আপোনালোকৰ জন্ম ৰাশি ঠিকে থাকে আপোনালোকে বহুতখিনি মিল খাব এই ৰাশিফল গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটি অনুৰোধ জনাইছোঁ এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো আপোনালোকে দবাবলৈ একেবাৰে নাপাহৰিব আৰু সকলোৱে ভিডিঅ'টো যদি ভাল লাগে অনুগ্ৰহ কৰি হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা কালী জয় মা আদি শক্তি জয় মা কামাখ্যা ইত্যাদি আপোনালোকে কমেণ্ট কৰিব আহক আমি দেৰি নকৰাকৈ আমাৰ ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ আমাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেকুৱা যাব বা কি হ'বলৈ গৈ আছে তাৰ বিষয়ে আমি আলোচনা কৰোঁ মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ যদি আমি এই বৰ্ষটো আপোনালোকৰ ৰাশিফল হিচাপে চাওঁ তেতিয়াহ'লে আপোনালোকৰ গোচৰ অনুযায়ী মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ জন্ম ৰাশিতে ৰবি শুক্ৰ তৃতীয়ত বৃহস্পতি পঞ্চমত কেতু একাদশত ৰাহু আৰু দ্বাদশত মঙ্গল থাকিব শনি বুধ অৱস্থান কৰিছে গতিকে লগ্নত ৰবি অৱস্থান কৰাৰ ফলত আপোনালোকৰ বছৰৰ প্ৰথম অৰ্থাৎ বহাগ জেঠ দুটা মাহ অকণমান আপোনালোকৰ সৰু সুৰা আপোনালোকৰ অশুভ দেখা যাব বা ৰোগ অকণমান আপোনালোকৰ হেল্থৰ দিশত সৰু সুৰা ইছ্যু অহাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে সেইখিনি নিজৰ প্ৰতি আপোনালোকে যত্ন ল'ব লাগিব আৰু এই বছৰটোত আপোনালোকৰ অকণমান শত্ৰু বয় বা কিছুমান দুৰ্নাম বা আপোনালোকে যিকোনো কাম কাজ কৰিব যাওঁতে আপোনালোকে বহুত বেছি সতৰ্কতা আপোনালোকে অৱলম্বন কৰিব লাগিব নহ'লে সৰু সুৰা শত্ৰুতাৰ সন্মুখীন হ'বলগীয়া দেখা যাব পাৰে মেষ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটো আপোনালোকে যিমান পাৰিব অৰ্থাৎ অসমীয়া নৱবৰ্ষটো আপোনালোকে ছেভিংছৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব নহ'লে আপোনালোকৰ ইনকামতকৈ ব্যয় ভাৱটো অকণমান বেছি হোৱাৰ সম্ভাৱনা দেখা যাব আৰু দ্বাদশত শনি যিহেতু 12 হাউচত ব্যয় স্থানত যিহেতু শনিৰ দৃষ্টি পৰিব শনি থাকিব মেষ ৰাশি জাতক বা জাতিকাসকলৰ গতিকে ছেভিংছৰ ক্ষেত্ৰত টকা জমোৱাৰ ক্ষেত্ৰত বি কেয়াৰফুল হ'ব নহ'লে আপোনালোকৰ মানি ফ্ল' বহুতখিনি হোৱা দেখা যাব তাৰপিছত আহিম আমি মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰ ধনস্থানটো আপোনালোকৰ কি হ'ব বছৰৰ আৰম্ভণিতে মেষ ৰাশিৰ ব্যক্তিসকলক ধনপতি শুক্ৰৰ লগত থকা অতিশয় শুভ ফল লাভ কৰিব পাৰিব কিন্তু ছেভিংছৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব মই আকৌ কৈছোঁ টকা আপোনালোকৰ হাতলৈ আহিব মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য ইত্যাদিৰ ক্ষেত্ৰত অতিশয় শুভ টকা আহিব টকা আপোনালোকে জমাবৰ কাৰণে চেষ্টা কৰিব লাগিব মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ শুভকাৰক গ্ৰহটো হ'ব আপোনালোকৰ শুক্ৰ গতিকে শুক্ৰবাৰটো আপোনালোকে যিমান পাৰিব বেছিকৈ মানিব যিকোনো শুভ কাম কৰিব যাওঁতে শুকুৰবাৰ বাছি ল'ব তেতিয়াহ'লে মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো আপোনালোকৰ কাৰণে শুভ হ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতি হোৱাৰ সম্ভাৱনা দেখা যাব নতুন ব্যৱসায় হাতলৈ আহিব বিনিয়োগ বা শ্বেয়াৰ মাৰ্কেট ইনভেষ্ট কৰোঁতে আপোনালোকে চাই চিতি ইনভেষ্ট কৰিব আৰু আপোনালোকৰ এই বছৰটো
ব্যৱসায়ৰ ক্ষেত্ৰত খুব বেছি বেয়া বুলি আমি ক'ব নোৱাৰোঁ। তাৰপিছত আহিম আমি মেষ ৰাশি জাতক বা জাতিকাসকলৰ আমাৰ ভাইটি ভণ্টিসকলৰ এডুকেশ্যন কেৰিয়াৰ বিদ্যাস্থানটো আপোনালোকৰ কেনেকুৱা হ'ব। মেষ ৰাশিৰ বিদ্যাকাৰক গ্ৰহটো হ'ল এই বৰ্ষৰ কাৰণে চন্দ্ৰ গ্ৰহ, গতিকে বৰ্ষ আৰম্ভৰ সময়ত চন্দ্ৰ কুম্ভ ৰাশিত ৰাহুযুক্ত হোৱা হেতুকে এই বছৰত আপোনালোকৰ মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বৰ্ষ আৰম্ভ অৰ্থাৎ বহাগ জেঠ আহাৰ মাহলৈকে 2-3 মাহ আপোনালোকে বিদ্যাস্থানত অকণমান বাধা সৰু সুৰা ষ্ট্ৰাগল সেইখিনি পাব বা পঢ়াত মন নবহিব, তেনেকুৱা সমস্যাৰ সন্মুখীন ছাত্ৰ ছাত্ৰীসকলৰ হোৱা দেখা যাব। গতিকে যিমান পাৰে বিদ্যাৰ্থীসকলে শিৱ মন্দিৰ দৰ্শন কৰিব, শিৱলিংগত গংগাজল গাখীৰ পানী ইত্যাদি আপোনালোকে ঢালিব, বেলপাত বগা ফুল ইত্যাদি দিব ছাত্ৰ ছাত্ৰীসকলে, তেতিয়াহ'লে বিদ্যাৰ ক্ষেত্ৰত যিখিনি অশুভ ফল সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব বা মুক্তি লাভ কৰিব। তাৰপিছত আহিম আমি মেষ ৰাশি জাতক বা জাতিকাসকলৰ আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ বা তেনেকুৱা ক্ষেত্ৰত কি হ'ব, মেৰিজ বা আপোনালোকৰ পতি পত্নীৰ স্থান। মেষ ৰাশি জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰণয় তথা কাৰক গ্ৰহটো হ'ল শুক্ৰ, গতিকে শুক্ৰ লগ্নত থকা হেতুকে মেষ ৰাশি জাতক বা জাতিকাসকলৰ বাবে অত্যন্ত শুভ বুলি ক'ব পাৰি। অৰ্থাৎ অসমীয়া নৱবৰ্ষটো মেষ ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অৰ্থাৎ লাভ ৰিলেশ্যনশ্বিপ ইত্যাদিৰ ক্ষেত্ৰত অতিশয় শুভ। বিবাহ বাৰুৰ ক্ষেত্ৰত আপোনালোকে যদি ভাবি আছিলে বহুদিনৰ পৰা বিয়াখন পাতিম তেতিয়াহ'লে এই আমাৰ অসমীয়া নৱবৰ্ষত আপোনালোকৰ বিবাহৰ দিন বাৰু ইত্যাদি শুভ হোৱাৰ সম্ভাৱনা দেখা গৈছে বিবাহিত দম্পতীসকলৰ খুব বেছি শুভ। তাৰপিছত আহিম আমি দেহ বা স্বাস্থ্য আপোনালোকৰ কেনেকুৱা যাব, অৰ্থাৎ আপোনালোকৰ নিজৰ হেল্থৰ ক্ষেত্ৰত কেনেকুৱা যাব। এই বছৰত যিহেতু মেষ ৰাশিৰ জাতক বা জাতিকাসকল অসমীয়া নৱবৰ্ষ হিচাপেও ৰজাৰ হৈছে ৰবি, আৰু আমাৰ ইংৰাজী নৱবৰ্ষ বা ইংৰাজী নিউমৰলজি মতেও ৰবি, গতিকে যিসকলৰ ব্লাড ৰিলেটেড কিবা প্ৰব্লেম আছে মেষ ৰাশি জাতক ব্যক্তিসকল বি কেয়াৰফুল হ'ব লাগিব, বহুত বেছি আপোনালোকে গুৰুত্ব দিব লাগিব, নহ'লে যিসকলৰ ৰক্তজনিত সমস্যা ব্লাড চুগাৰ হওক, ব্লাড প্ৰেছাৰ হওক, ভিপি হওক, তেওঁলোকৰ নিয়মিত আপোনালোকৰ চিকিৎসকৰ সৈতে পৰামৰ্শ লৈ পেলাই আপোনালোকে নিজৰ শৰীৰৰ প্ৰতি ধ্যান দিব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে শুভ। তাৰপিছত আহিম আমি ৰাশি চক্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সেই বস্তুখিনি যে আপোনালোকৰ শুভ ৰং শুভ কালাৰ। মেষ ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষ হিচাপে ভিডিঅ'কেইটা অকণমান দীঘল হ'ব, কাৰণ প্ৰত্যেকটো ভিডিঅ' মই এটা এটাকৈ নবনাওঁ, একেলগে তিনিটা ৰাশিফল দি দিম, আপোনালোকে চাই ল'ব। তাৰপিছত আহিম আমি মেষ ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে শুভ বাৰ হিচাপে মঙলবাৰ, শুভ দিশ হিচাপে পূব দিশ, এই বছৰৰ কাৰণে শুভ তাৰিখ হিচাপে প্ৰতি মাহৰ 9 তাৰিখ, 18 তাৰিখ আৰু আপোনাৰ 7 তাৰিখ যদি আপোনালোকে বাছি লয় তেতিয়াহ'লে আপোনালোকৰ যিকোনো কামৰ ক্ষেত্ৰত শুভ। তাৰপিছত আহিম আমি মেষ ৰাশিৰ কাৰণে যিকোনো শুক্লপক্ষৰ শুক্লা কৃষ্ণা আৰু তৃতীয়া দ্বাদশী ইত্যাদি তিথিত যদি আপোনালোকে শুভ কাম কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অতিশয় শুভ। প্ৰতিকাৰ হিচাপে মেষ ৰাশি জাতক ব্যক্তিসকলে এই বছৰটো আপোনালোকে অশুভ শনিৰ প্ৰভাৱৰ কাৰণে অকণমান দুখ কষ্ট দৰিদ্ৰতা পোৱাৰ সম্ভাৱনা দেখা যাব, গতিকে দুখ কষ্টৰ নিবাৰণৰ হেতুকে আপোনালোকে এই বছৰ যিমান পাৰিব শনি মন্দিৰ, কালী মন্দিৰ ইত্যাদি যদি আপোনালোকে দৰ্শন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। বা যিকোনো ওচৰত থকা মা কালী বা মা দক্ষিণা কালী মন্দিৰত গৈ শৰাই দিয়া বা দেৱী মাৰ যিকোনো শৃংগাৰৰ অৰ্থাৎ মেকআপৰ বস্তু, শাৰী ইত্যাদি যদি আপোনালোকে দিব পাৰে তেতিয়াহ'লে খুবেই বেছি ভাল। তাৰ উপৰিও বহাগ মাহত যিকোনো পূজাৰী বা বামুণ বা ভকত বৈষ্ণৱ তেখেতলোকক যদি আপোনালোকে কিবা অকণমান ভোজনী দান কৰিব পাৰে, শাক পাচলি, চাউল, দালি, বস্ত্ৰ, তেতিয়াহ'লে মেষ ৰাশি জাতক বা জাতিকাসকলৰ এই বছৰ যিখিনি অশুভ প্ৰভাৱ পৰিবলগীয়া আছে সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি মুক্তি লাভ কৰিব পাৰিব। গতিকে মই আকৌ অনুৰোধ কৰিছোঁ সকলোৱে হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদিশক্তি ইত্যাদি কমেণ্ট কৰিব, আৰু যাৰ যাৰ নিজৰ ৰাশি অনুসৰি আপোনালোকে ভিডিঅ'সমূহ চাব, আৰু আপোনাৰ কি ৰাশি ক'ৰ পৰা চাই আছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব। তাৰপিছত আহিম আমি বৃষ ৰাশি জাতক ব্যক্তিসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেকুৱা যাবলৈ গৈ আছে। বৃষ ৰাশি জাতক বা জাতিকাসকলৰ শুভ কালাৰ শুভ ৰং এই বৰ্ষত আপোনালোকে কি মানি চলিব লাগিব, গতিকে আপোনালোককো জনাই লওঁ। বৃষ ৰাশি জাতক বা জাতিকাসকলৰ বৰ্ষ আৰম্ভ কালতে আপোনালোকৰ গোচৰৰ দ্বিতীয়ত বৃহস্পতি, চতুৰ্থত কেতু, দশমত ৰাহু, একাদশত মংগল, শনি, বুধ আৰু দ্বাদশত ৰবি অৱস্থান কৰিব, গতিকে অকণমান আপোনালোকৰ এই বছৰটো যিকোনো দুশ্চিন্তা বা আপোনালোকে যিখিনি ইমান দিনে ডিপ্ৰেশ্যনত ভুগি আছিলে বৃষ ৰাশি জাতক ব্যক্তিসকলে সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। আৰু আপোনালোকৰ একাদশত শনিৰ অৱস্থানৰ বাবে কৰ্ম সাফল্য, অৰ্থ লাভ, সুখ, সম্পদ ইত্যাদি লাভ
হোৱাৰ সম্ভাৱনা বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ দেখা যাব যিসকলৰ 2 নম্বৰ ৰাশি ৰাশি চক্ৰৰ যিসকলৰ বৃষ ৰাশি বা বৃষভ ৰাশি বহুতে কয় একচুয়ালি বৃষভ নহয় বৃষ ৰাশিয়ে হয় গতিকে সেই ৰাশিসকলৰ এই অসমীয়া নৱবৰ্ষটো আপোনালোকৰ সুখ লাভ হ'ব যান বাহন লাভ নতুন গৃহ লাভ সতি সন্ততি বা যিসকলৰ নতুনকৈ আপোনালোকে ভাবি আছে কনসিভ কৰিম বা সতি সন্ততি আপোনালোকে লম বুলি ভাবি আছে অৰ্থাৎ বিয়া হৈছে বহু দিনৰ পৰা আপোনালোকৰ বেবি হোৱা নাই বাচ্চা হোৱা নাই এই বৰ্ষটো আপোনালোকৰ কাৰণে শুভ গতিকে বৃষ ৰাশি জাতক ব্যক্তিসকলৰ ৰাশিৰ অধিপতি গ্ৰহটো হ'ল বৃষ ৰাশিৰ ধনপতি গ্ৰহটো হ'ল এই বৰ্ষৰ কাৰণে বুধ বৰ্ষ আৰম্ভ কালত বুধ নিচস্থ যদিও যোগকাৰক শনিৰ লগত একাদশত থকা অৱস্থান কৰাৰ ফলত আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি লাভ হোৱাৰ বহুতখিনি যথেষ্টখিনি শুভ ফল আশা কৰিব পাৰি তাৰ পিছত বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায় সুখ আৰম্ভ হোৱাৰ খুবেই ধুনীয়া যোগ বুলি আমি ক'ব পাৰোঁ জ্যোতিষশাস্ত্ৰ মতে অৱশ্যে আপোনালোকে বৃহস্পতি ধনস্থানত বহাৰ কাৰণে আপোনালোকৰ এই বছৰটো অকমান সেভিংসো হোৱাৰ যোগ দেখা যাব গতিকে বৃহস্পতি বাৰটো বা বৃহস্পতি গুৰুস্থানীয় ব্যক্তিসকলক আৰু বেছিকৈ আপোনালোকে শ্ৰদ্ধা ভক্তি সেৱা শুশ্ৰূষা ইত্যাদি কৰিব তেতিয়াহ'লে আপোনালোকৰ কাৰণে আৰু বেছি ভাল হোৱাৰ সম্ভাৱনা দেখা যাব তাৰ পিছত আহিম আমি বৃষ ৰাশি জাতক ব্যক্তিসকলৰ কণ ভাইটি ভণ্টিসকলৰ বিদ্যা ক্ষেত্ৰত আপোনালোকৰ ৰিজাল্টসমূহ কেনেকুৱা হ'ব বা আপোনালোকৰ আশা অনুসৰি আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত অসমীয়া নৱবৰ্ষটো কি হ'বলৈ গৈ আছে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বিদ্যা অধিপতি গ্ৰহ হ'ল ৰবি গতিকে বৰ্ষ আৰম্ভ কালতে ৰবি দ্বাদশত থকাত বৃষ ৰাশিৰ বিদ্যাৰ্থীসকলৰ শুভ ফলদায়ক নহবও পাৰে অকমান বিদ্যা ক্ষেত্ৰত যিসকল মানে ছাত্ৰ ছাত্ৰীয়ে নিজে মানে ভালকে নপঢ়ে তেওঁলোকৰ অকমান প্ৰবলেম হোৱাৰ সম্ভাৱনা আছে গতিকে এই বৰ্ষটোত আপোনালোকৰ বৰ্ষৰ প্ৰথম দিশত আপোনালোকে বিদ্যাস্থানত সৰু সুৰা বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে যিমান পাৰে নিজে কিতাপ পঢ়াৰ প্ৰতি মনোযোগ দিবৰ কাৰণে চেষ্টা কৰিব আৰু যিমান পাৰিব আপোনালোকে অকমান মেডিটেশ্যন বা আপোনালোকে অকমান ভালকে পঢ়া শুনাখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব বিদ্যাৰ্থীসকলে তাৰ পিছত আহিম বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কৰ্মক্ষেত্ৰ বা চাকৰিৰ ক্ষেত্ৰত কি হ'বলৈ গৈ আছে অৰ্থাৎ নতুন জব বা আপোনালোকৰ কৰ্ম চাকৰি গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক কৰ্মক্ষেত্ৰত কি হ'বলৈ গৈ আছে বৃষ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থানৰ গ্ৰহটো হ'ল শনি গতিকে শনি একাদশ ভাৱত ধনপতি বুধযুক্ত হোৱাত কৰ্মক্ষেত্ৰত উন্নতি দশমত ৰাহু থকাত নিবনুৱাৰ কৰ্মপ্ৰাপ্তি নিজ গৃহৰ পৰা বাহিৰত কৰ্মপ্ৰাপ্তি হোৱাৰ বহুত বেছি যোগ দেখা গৈছে আমাৰ বৃষ ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব যিসকলৰ প্ৰমোচন হোৱা নাছিলে বহু দিনৰ পৰা প্ৰমোচন ৰখি আছিলে তেওঁলোকৰ প্ৰমোচন হোৱা যোগ আছে যিসকলে বহু দিনৰ পৰা জব চেঞ্জ কৰিম বুলি ভাবি আছিলে যোৱা 2-3 বছৰে জব চেঞ্জ হোৱা নাছিলে এই বছৰ বৃষ ৰাশি জাতক ব্যক্তিসকলৰ জব চেঞ্জ হ'ব অৰ্থাৎ আপোনালোকৰ প্ৰমোচন বা আপোনালোকে যিটো ডিপাৰ্টমেণ্টত কৰি আছিলে বা যিটো আপুনি জব ফলাম বুলি ভাবিছিলে এই বৰ্ষটো আপোনাৰ কাৰণে যদিহে আপোনাৰ জন্ম ৰাশি চন্দ্ৰ ৰাশি আপোনাৰ বৃষ ৰাশি হয় আৰু আপোনাৰ জন্ম হৰস্কোপত কোনো ধৰণৰ গ্ৰহৰ বিভিন্ন প্ৰবলেমখিনি নাই তেতিয়াহ'লে মিলাই চাব হুবহু মিলিব একুৰেটলি পিন পইণ্ট আপোনালোকক দিবৰ কাৰণে আমি বিচাৰ বিশ্লেষণ কৰি চেষ্টা কৰি আছোঁ এইখিনিতে দুই এটা সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কটীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীত আছে আৰু হোজাই চহৰৰ মাজমজিয়াত ষ্টেচনৰ অপজিট বিজয় জুৱেলাৰী তাতো মোৰ চেম্বাৰ আছে গতিকে যিসকলে ভাবে আমাৰ সৈতে যিকোনো জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট কৰিম বুলি ভাবিছে অকণমান সময় লৈ আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আৰু স্ক্ৰীনত আমাৰ হোৱাটছআপ নাম্বাৰসমূহ দিয়া থাকে সময় লৈ আপোনালোকে যোগাযোগ কৰিব জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব তাৰ উপৰি বিভিন্ন ধৰণৰ গ্ৰহ কবচ তন্ত্ৰ সমস্যা বাস্তু সমস্যা বা নৱগ্ৰহ ৰত্ন পাথৰ কবচ যদিহে বিশ্বাস থাকে সময় লৈ আগতীয়াকৈ পোনপটীয়াকৈ যোগাযোগ কৰিব আমি আপোনালোকক একুৰেটলি পিন পইণ্ট সঠিকভাৱে সমস্যাখিনি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো সমস্যাই গতিকে যদিহে ভাল লাগে অনুগ্ৰহ কৰি আগতীয়াকৈ যোগাযোগ কৰিব সময়ৰ অভাৱত সকলোকে মই কেতিয়াবা ৰিপ্লেসমূহ দিওঁতে অকণমান দিলে হয় তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী গতিকে অনুগ্ৰহ কৰি হোৱাটছআপৰ মাধ্যমে যোগাযোগ কৰিব বা আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ছ'চিয়েল মিডিয়া একাউণ্টসমূহ গোটেইখিনি লিংক দিয়া থাকে হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম আমাৰ ফেচবুক পেজ গতিকে তাতো আপোনালোকে অনুগ্ৰহ কৰি ফ'ল' কৰিব বা তাৰ মাধ্যমেও আমাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব তাৰ পিছত আহিম আমি
কৰ্মক্ষেত্ৰতো আপোনালোকৰ বৃষ ৰাশিৰ জাতক ব্যক্তিসকলৰ খুবেই বেছি ভাল, খুবেই মংগলময় বুলি ক'ব পাৰি অসমীয়া নৱবৰ্ষটো। গতিকে বৃষ ৰাশিৰ জাতক ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰতো শুভ। এতিয়া আমি আহিম বৃষ ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে ৰিলেশ্যনশ্বিপ, প্ৰেম প্ৰীতি, বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত আপোনালোকৰ কি হ'বলৈ গৈ আছে। বিবাহিত ক্ষেত্ৰত যিসকল দম্পতীৰ বহু দিনৰ পৰা বিয়া পাতিম বুলি হৈ আছিলে, বিয়া হোৱা নাছিলে, এই বৰ্ষত আপোনালোকৰ বিবাহৰ দিন বাৰু ঠিক হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। আৰু যিসকল যুৱক যুৱতীয়ে ভাবিছিলে আপোনালোকে ইমান দিনে বিয়াখন ফিক্স কৰিম কিবা কাৰণত হোৱা নাছিলে, এই বৰ্ষটোত অৰ্থাৎ বহাগ জেঠ মাহ বা আপোনালোকৰ মাঘ ফাগুন মাহলৈ অসমীয়া নৱবৰ্ষত আপোনালোকৰ বিবাহখন হোৱাৰ বহুত ধুনীয়া ষ্ট্ৰং যোগ আপোনালোকৰ আহিব বৃষ ৰাশি জাতক ব্যক্তিসকলৰ ক্ষেত্ৰত। তাৰপিছত এই বৰ্ষত আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত মা দেউতাৰ লগত ৰিলেশ্যনসমূহ ভাল হ'ব, বণ্ডিং ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰখনতো বৃষ ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে বহুত বেছি ভাল। পতি পত্নী, ভতৃ ভাগ্নীৰ লগত আপোনালোকৰ এই বৰ্ষটোত মোটামুটি ভালে দেখা যাব। কিন্তু আপোনালোকৰ লাভ ৰিলেশ্যনৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত যদি আপোনালোকে কেয়াৰফুল নহয়, তেতিয়াহ'লে তৃতীয় ব্যক্তি বা থাৰ্ড পাৰ্টি এফেয়াৰ্ছৰ কাৰণে আপোনালোকৰ সৰু সুৰা প্ৰব্লেম হোৱাৰো সম্ভাৱনা দেখা যাব। তাৰপিছত আমি আহিম এই বৰ্ষৰ প্ৰতিকাৰ হিচাপে বৃষ ৰাশিৰ জাতক ব্যক্তিসকলে প্ৰতিকাৰ হিচাপে কি কৰিব লাগিব। এই বৰ্ষত বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে প্ৰতিকাৰ হিচাপে যিমান পাৰিব শ্ৰী শ্ৰী নৱগ্ৰহ আদিত্যাদি স্তোত্ৰম বা নৱগ্ৰহ স্তোত্ৰমটো আপোনালোকে যদি সদায় পাঠ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হ'ব। এই বৰ্ষটোত আপোনালোকে যদি পাৰে আপোনালোকে মা দক্ষিণা কালী মন্দিৰ বা আপোনালোকে যিকোনো কালী মন্দিৰ গৈ পেলাই আপোনালোকে দৰ্শন কৰিব, নৱগ্ৰহ মন্দিৰ আপোনালোকে দৰ্শন কৰিব। আৰু এই বৰ্ষটো আপোনালোকে যিকোনো দৈব্যাদি বামুণ বা অকণমান বয়সস্থ বামুণক আপোনালোকে যদি দিব পাৰে, ভোজনী দান কৰিব পাৰে, তেতিয়াহ'লেও বৃষ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে অতিশয় শুভ। আৰু এই বছৰটো আপোনালোকে অকণমান শনিবাৰ আৰু মঙ্গলবাৰ বৃষ ৰাশি জাতক ব্যক্তিসকলে মানিবৰ কাৰণে চেষ্টা কৰিব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল। এতিয়া মই আহিম ৰাশি চক্ৰৰ 3 নম্বৰ ৰাশি মিথুন ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে, অৰ্থাৎ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ বাবে কি হ'বলৈ গৈ আছে। মিথুন ৰাশিৰ জাতক বা জাতিকাসকল যিহেতু বুধৰ ৰাশি আৰু এই বৰ্ষৰ ৰজা হৈছে ৰবি আৰু বুধ হৈছে মন্ত্ৰী, গতিকে আপোনালোকৰ কেনেকুৱা হ'বলৈ গৈ আছে। গতিকে মিথুন ৰাশি জাতক বা জাতিকাসকলে অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰিব যে মোৰ মিথুন ৰাশি হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় বুলি আপোনালোকে কমেণ্ট কৰিব, বা আপোনাৰ যিজন ভগৱানক ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব। এতিয়া আমি আহিম মিথুন ৰাশি জাতক বা জাতিকাসকলৰ এই বৰ্ষত, অৰ্থাৎ অসমীয়া নৱবৰ্ষত বৰ্ষ আৰম্ভ চক্ৰ অনুযায়ী মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ গোচৰৰ 3য় স্থানত কেতু, নৱমত ৰাহু, দশমত শনি, মঙ্গল, বুধ আৰু একাদশত ৰবি অৱস্থান কৰিব। গতিকে লগ্নত বৃহস্পতিৰ অৱস্থানৰ বাবে বছৰৰ আৰম্ভণিতে অকণমান সৰু সুৰা দুশ্চিন্তা, অকণমান অশুভ পৰিৱৰ্তন বা যিকোনো শুভ কামত বাধা সেইখিনি হোৱা দেখা যাব বৰ্ষ আৰম্ভকালত মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ। গতিকে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কৰ্ম বিলম্বতা প্ৰথম এমাহ দুমাহ আপোনালোকে সৰু সুৰা অকণমান বাধা পোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ বহাগ জেঠ মাহলৈকে আপোনালোকে সৰু সুৰা কামত বাধা পোৱাৰ সম্ভাৱনা আছে। গতিকে সেই দিশত আপোনালোকে অকণমান ভাবি চিন্তি ল'ব। তাৰপিছত আমি আহিম মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ একাদশত ৰবিৰ অৱস্থানৰ বাবে নানা বাধা থকা অৱস্থাটো আপোনালোকে সৌভাগ্য বৃদ্ধি, সন্মান প্ৰাপ্তি বা আপোনালোকে প্ৰমোচন ইত্যাদি আপোনালোকৰ হ'ব। তাৰপিছত আমি ধনস্থানটো যদি চাওঁ, মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটোত আপোনালোকৰ যিখিনি টকা মানি ব্লকেজ হৈ আছিলে, সেইখিনি বছৰৰ অৰ্থাৎ 2-3 মাহ যোৱাৰ পিছৰ পৰা আপোনালোকৰ টকাৰ ক্ষেত্ৰত ফাইনেন্সিয়েলি দিশত আপোনালোকে অকণমান হ'লেও সকাহ পাব। গতিকে যিখিনি মানি ব্লকেজ হৈ আছিলে মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ, তেওঁলোকে টকাখিনি ঘূৰাই পোৱাৰ বহুত বেছি সম্ভাৱনা দেখা যাব মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ। তাৰপিছত আমি আহিম মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত এই বৰ্ষটোত, অৰ্থাৎ যিসকলে ভাবি আছে ব্যৱসায় বাণিজ্য লগত জড়িত হ'ম বা ব্যৱসায় বাণিজ্য ভালকৈ কৰিম, তেখেতলোকৰ কাৰণে এই বৰ্ষটো আপোনালোকে জেঠ মাহৰ পিছৰ পৰা যিকোনো নতুন কাম, নতুন ব্যৱসায় ইত্যাদি যদি আপোনালোকে আৰম্ভ কৰে, তেতিয়াহ'লে আমাৰ মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে খুবেই বেছি ভাল হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ শুভ যোগ আছে। বৃহস্পতি কেন্দ্ৰত অধিপতি থকাৰ ফলত আপোনালোকে এই বছৰটোত আপোনালোকৰ কাৰণে নতুন ব্যৱসায়, কৰ্ম প্ৰাপ্তি ইত্যাদি হোৱাৰ খুবেই ধুনীয়া যোগ আছে। গতিকে মিথুন ৰাশিৰ জাতক ব্যক্তিসকলে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ যোগ দেখা গৈছে। তাৰপিছত আহিম আমি মিথুন
ৰাশিৰ জাতক ব্যক্তিসকলৰ বিদ্যাৰ স্থানটো যদি আমি চাওঁ বিদ্যা ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা বা কি হ'বলৈ গৈ আছে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ বুধ গ্ৰহ হ'ল মিথুন ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাকাৰক গ্ৰহ গতিকে বৰ্ষ আৰম্ভ কালত বুধ দশম ভাৱত নিচস্ত হৈ থকাত অশুভ প্ৰভাৱ সৰু সুৰা আপোনালোকৰ অহাৰ সম্ভাৱনা আছে বহাগ মাহৰ 15-20 তাৰিখৰ পিছৰ পৰা অৰ্থাৎ বহাগ মাহৰ পিছৰ পৰা আপোনালোকৰ বিদ্যা ক্ষেত্ৰত শুভ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব নতুনকৈ মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ অসমীয়া নৱবৰ্ষত আপোনালোকৰ চাকৰি বা জব পোৱাৰ সম্ভাৱনা বহুত বেছি দেখা গৈছে বিদ্যাস্থানত আশা কৰা আপোনালোকে ৰিজাল্টসমূহ অহাৰ সম্ভাৱনা আছে বিদ্যা ক্ষেত্ৰত শুভ বিদেশত যদি পঢ়িম বুলি ভাবি আছিলে মিথুন ৰাশিৰ জাতক ব্যক্তিসকলে আপোনালোকে বিদেশত গৈও শিক্ষা আপোনালোকে লাভ কৰিব পাৰিব তেনেকুৱা যোগো আছে গতিকে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে যিসকলে নীট বা মেডিকেল এক্সাম দিম বুলি ভাবি আছিলে তেখেতলোকে প্ৰিপাৰেশ্যনখিনি এতিয়াৰ পৰাই ল'বৰ কাৰণে চেষ্টা কৰক অতিশয় শুভ যোগ আপোনালোকৰ বাবে আছে তাৰ পিছত আহিম আমি মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ কৰ্ম বা জব বা চাকৰি আপোনালোকৰ অসমীয়া নৱবৰ্ষত কেনেকুৱা দেখুৱাই আছে মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে কৰ্মপতি গ্ৰহটো হ'ল বৃহস্পতি গতিকে বৃহস্পতি বছৰৰ প্ৰথম দিশত মিথুন ৰাশিত থকাত শুভ প্ৰভাৱ আহিব আপোনালোকৰ চাকৰি ক্ষেত্ৰত অতিশয় শুভ নতুন চাকৰি নতুন কৰ্ম প্ৰাপ্তি ইত্যাদি আপোনালোকৰ দেখা গৈ আছে গতিকে জেঠ মাহৰ পিছৰ পৰা মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ চাকৰি জব ইত্যাদি অতিশয় শুভ বা যিসকলে বিদেশত জব কৰিম বুলি ভাবি আছে বা জবৰ ক্ষেত্ৰত প্ৰমোচন দিলে ইত্যাদি হৈ আছিলে আপোনালোকৰ ক্ষেত্ৰত জব চেঞ্জ জব প্ৰমোচন নতুন চাকৰি কৰ্ম প্ৰাপ্তি অতিশয় শুভ তাৰ পিছত আহিম আমি মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অসমীয়া নৱবৰ্ষটো কেনেকুৱা হ'ব মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত শুভ প্ৰভাৱ আহিব এই বৰ্ষটো পতি পত্নীৰ পৰা আপোনালোকে যিখিনি সাপোৰ্ট কেয়াৰ মৰম ভাল পোৱা ইত্যাদি পাবলগীয়া আছে বা ইমান দিনে পোৱা নাছিলে সেইখিনি এই বৰ্ষত আপোনালোকৰ প্ৰব্লেমখিনি সলভ হ'ব বিবাহ বাৰু নতুন প্ৰেম ইত্যাদি আপোনালোকৰ জীৱনলৈ আহিব এতিয়া আহিম আমি পাৰিবাৰিক বা আপোনালোকৰ ফেমিলি লাইফসমূহ মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ অসমীয়া নৱবৰ্ষ কেনেকুৱা যাব মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ এই বৰ্ষটো পাৰিবাৰিক ক্ষেত্ৰত আমি মধ্যম বুলি ক'ব পাৰোঁ বুধ নিচস্ত ভাৱত থকাত সপ্তমপতি বৃহস্পতি লগ্নত থকাত থাকিব গতিকে 15 আহাৰ মাহৰ পিছৰ পৰা আপোনালোকৰ ফেমিলি লাইফত বা আপোনালোকৰ পাৰিবাৰিক লাইফত বহুত বেছি শুভ বা আপোনালোকৰ অতিশয় শুভ বুলি ক'ব পাৰি তাৰ পিছত এই বৰ্ষত স্বাস্থ্য বা কেয়াৰ হেল্থৰ প্ৰতি আপোনালোকে কেনেকুৱা ধৰণৰ যত্ন ল'ব লাগিব মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে এই বৰ্ষটো নিজৰ শৰীৰৰ প্ৰতি আপোনালোকে শৰীৰ চৰ্চাত ধ্যান দিব লাগিব শৰীৰৰ প্ৰতি আপোনালোকে অকমান যত্নশীল হ'ব লাগিব পুৰণা যিকোনো ৰোগ বা বেমাৰ হুক ইত্যাদি ৰোগ হুক যে কয় তেনেকুৱা অহাৰ অকমান সম্ভাৱনা আছে গতিকে কেয়াৰফুল হ'ব নিজৰ ফিজিঅলজিষ্ট বা ডক্টৰৰ সৈতে কনসাল্ট কৰিব বা গুৰুস্থানীয় ব্যক্তিৰ যদি হেল্থৰ প্ৰব্লেম হৈ আছে আপোনাৰ ককা আইতা মা দেউতা বাইদেউ যোনেই নহওক তেখেতলোকৰ প্ৰতি হেল্থৰ প্ৰতি বি কেয়াৰফুল হ'ব যত্নশীল হ'ব নহ'লে সৰু সুৰা প্ৰব্লেমৰ পৰা মেজৰ প্ৰব্লেম হোৱাৰ সম্ভাৱনা দেখা যাব গতিকে সেই দিশত আপোনালোকে ভালকৈ থাকিবৰ কাৰণে চেষ্টা কৰিব মিথুন ৰাশিৰ বাবে শুভ কালাৰ হিচাপে এই বৰ্ষটো হ'ব সেউজীয়া কালাৰ শুভ ৰত্ন হিচাপে পান্না শুভ দিশ হিচাপে উত্তৰ দিশ আৰু পশ্চিম দিশটো আপোনালোকৰ কাৰণে শুভ হ'ব শুভ সংখ্যা হিচাপে 5 আৰু 8 ব্যৱহাৰ যিমান বেছি কৰিব পাৰে আপোনালোকৰ কাৰণে খুব বেছি ভাল হ'ব বুধৰ কাৰণে আপোনালোকে যিহেতু আপোনালোকৰ বুধৰ ৰাশি গতিকে দশমহাবিদ্যাৰ মা ত্ৰিপুৰা সুন্দৰী দেৱীক যদি আপোনালোকে মানিব পাৰে বা আপোনালোকে যিকোনো দেৱী মাক এই বৰ্ষত যদি নিজৰ মনৰ পৰা পূজা কৰে আপোনাৰ প্ৰত্যেকৰ ভালপোৱা এজন দেৱতা আছে তাৰ উপৰিও নিজৰ ৰাশি বা বৰ্ষ চক্ৰ অনুসৰি এই বৰ্ষটোত যদি যিকোনো দেৱী মাৰ পূজা আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকৰ যিখিনি জীৱন চলাৰ পথত যিখিনি বাধা থাকিব সেইখিনিৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব পৰিত্ৰাণ পাব পাৰিব এই বৰ্ষটোত আপোনালোকে প্ৰতিকাৰ হিচাপে আপোনালোকে যদি পাৰে শনিবাৰ আৰু মঙ্গলবাৰ দিনটো আপোনালোকে মানিবৰ কাৰণে চেষ্টা কৰিব নৱগ্ৰহ স্তোত্ৰটো আপোনালোকে পাঠ কৰিব নিজৰ ঘৰত যদি সম্ভৱ হয় এটা হোম বা বিষ্ণু সহস্ৰ নাম বা আপোনালোকে যদি পাৰে নৱগ্ৰহ এটা হোম আপোনালোকে কৰিব পাৰিলে খুবেই বেছি ভাল হ'ব ইয়াৰ উপৰিও আপোনালোকে যিকোনো ধৰণৰ গ্ৰহ মূল বা গ্ৰহৰ যিখিনি দান সেইখিনি যদি যিকোনো দৈৱজ্ঞ এজন অভিজ্ঞ বামুণক বা পূজাৰী বা পুৰোহিত বা ভকত বৈষ্ণৱ সত্ৰাধিকাৰী তেখেতলোকক যদি দান কৰিব পাৰে বুজনি তেতিয়াহ'লে আপোনালোকৰ কাৰণে যিখিনি বাধা বিঘিনি আছে সেইখিনিৰ পৰা মুক্তি পাব গতিকে ভিডিঅ'কেইটা অকমান দীঘল হৈছে অনুগ্ৰহ কৰি আপোনালোকে চাব আপোনালোকৰ ৰাশি অনুযায়ী প্ৰত্যেকে চাব এটা ভিডিঅ'তে আপোনালোকে তিনিটা ৰাশিফল চাব মানে আপোনাৰ নিজৰ লগতে আপোনাৰ ফেমিলিৰো কাৰোবাৰ নহয় কাৰোবাৰ ৰাশি মিলি যাব গতিকে ভিডিঅ'খিনি কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি আপোনালোকে জনাব আৰু
যিসকলে এতিয়ালৈকে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব যিসকলে এতিয়ালৈকে আমাৰ এষ্ট্ৰ শংকৰ ফেচবুক পেজ হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক ইত্যাদি ফ'ল' কৰা নাই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে ফ'ল' কৰিব আৰু সময় লৈ আমাৰ সৈতে যোগাযোগ কৰিব আমি আপোনালোকক একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট কৰি সঠিক সমাধান সঠিক ৰেমেডিজখিনি দিবৰ কাৰণে চেষ্টা কৰিম গতিকে সকলোলৈকে আকৌ এবাৰ মই আগতীয়াকৈ হ'লেও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ তথা বহাগ বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা সকলোলৈকে জনাইছোঁ আৰু প্ৰত্যেক ৰাশিৰ ৰাশিফল আমাৰ চেনেলত আহিব তাৰ কাৰণে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে অনুগ্ৰহ কৰি আপোনালোকে আপোনালোকৰ নিজৰ আত্মীয় স্বজন প্ৰিয়জনৰ সৈতে বন্ধু বান্ধৱী ফেমিলিৰ মানুহৰ লগত অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব আৰু সকলোৱে কমেণ্ট কৰিব হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ